মই গজমৰা আৰু আপোনালোকে চাই আছে ফাটাফাটি লাইভ। তিনি বহুদিন ধৰি বৰষুণ নোহোৱাৰ ফলত এটা ভেকুলীৰ পৰিয়ালে পানী নোহোৱা খালত জাপ মাৰি আত্মহত্যা কৰে। এতিয়াৰ বিগ ব্ৰেকিং নিউজ, নগেনৰ জাঙিয়া উৰি গৈ ৰাজ্যজুৰি হাহাকাৰ। আমাৰ সংবাদদাতা ভোজৰ খাহী পোনে পোনে উক্ত স্থানত আছে। আমি ভোজৰ খাহী ওচৰলৈ যাম। হয় ভোজৰ খাহী, নগেন দাৰ কি বৰ্তমান কেনেকুৱা পৰিস্থিতি? তেওঁ জাঙিয়া পিন্ধি আছেনে নাই? হয় গজমৰা, মই এতিয়া আছোঁ নগেনৰ ঘৰৰ কাষত আৰু নগেন মোৰ কাষতে আছে আৰু আমি নগেনৰ পৰা জানিম যে নগেনৰ জেঙিয়াটো কেনেকৈ হেৰালে আৰু কেনেকৈ উৰি গ'ল। ঠিক আছে, আমি পোনে পোনে গৈছোঁ নগেনৰ কাষলৈ। নগেন দা, হয় নগেন দা, আমি শুনিবলৈ পাইছোঁ যে আপোনাৰ জেঙিয়াটো হেৰাইছে আৰু কেনেকৈ কি হ'ল আপোনাৰ সমূহ কথাখিনি আমাৰ দৰ্শকবাসী ৰাইজক জনাই দিয়ক। মানে সিদিনা মই হলকান্ত যে আছে ৰাইপাৰ মূৰত যোনে হলকান্ত নহওক আপুনি কথাটো জনাই দিয়ক। মানে হলকান্তত যে মই ধনী খাব গ'লোঁ, ধনী খাব যাওঁতে মানে কি হ'ল, মাৰি দিলোঁ নহয় 5 বাতি মাংস। মাৰি দিয়াৰ পিছত মই ৰাস্তাত আহি নাপাওঁ, ঘৰ আহি নাপাওঁ। তাৰে পিছত মই ধেৰাত কেলাই গেল, লাগি ধেৰাত কেলাই কেলাই গেল। আচ্ছা, তাৰে পিছত মই কি কৰোঁ, উপায় নাই মোৰ। অহ্যান চালোঁ কি আছে, চাইডতে খাল দেখা পালোঁ। খালটোত মই পূৰা আৰু মানুহ চানুহ চাই পূৰা সোমাই গ'লোঁ। এই কাপোৰ কানি ধুই গা চা মানে ধুই আৰু মই ওলাই আহিলোঁ। গা চা পেণ্ট চেণ্ট ধুই মই ঘৰত আহি বেঙিয়াটো তাত মেলি দিলোঁ। আৰু মেলি দিয়ে কভাৰ পৰা আহিল নহয় চাচি পাতা। তাৰে পিছত কোনে লৈ গেল, পাছে দাউৰিয়া লাগাল নগেন দা আপুনি অলপ ক্লান্ত হওক। নগেন দা অলপ ক্লান্ত হওক আপুনি। কথাটো সবিশেষ ভালকৈ জনাওক। আপুনি ইমান ভাগি পৰিছে কিয়? মানে সেইটো মোৰ দেউতাৰ আছিল, দেউতাই মোক দিছিল। আচ্ছা, আৰু দেউতাক দিছিল আটাই, আৰু আটাৰ আছিল আটাৰ। সেইটো আমাৰ দেউতাই দিছিল মোক। সেইটো আমাৰ পৰম্পৰা বস্তু, এইটো আমাৰ আপুৰুগীয়া সম্পদ। কিন্তু আমাৰ চবেই পিন্ধিছে। সেইটো জেঙিয়া আপোনাৰ দেউতাই আপোনাক দিছিল আৰু আপোনাৰ দেউতাক কোনে দিছিল? আমাৰ দেউতাক আটাই দিছিল, দেউতাকে আৰু আটাকে দিছিল, আটাই দেউতাৰ আটাকে দিছিল। মানে আপোনাৰ চেইন চিষ্টেম টাইপৰ, এইটো আপুৰুগীয়া সম্পদ। আমাৰ এইটো মানে চবেই পিন্ধিছে, সেইটো আৰু আমি চবেই পিন্ধাই লাগিব, নিয়ম আছিল আমাৰ ঘৰত। হৰে গ'লে চবেই আৰু মোৰ পৰিয়ালে মোকে ধৰবা চবেই। মই ভাত খাব পাৰে নাই, 5 দিন 6 দিন ভাতে খানি মই। জেঙেটোত কিবা ডায়মণ্ড চাইমণ্ড কিবা লগা এনে নহয় আৰু আমাৰ এতিয়া আপুৰুগীয়া সম্পদ আৰু চবেই পিন্ধিব লাগে, এইটো নিয়ম আছিল, আমাৰ পৰম্পৰা নিয়ম এটা আছিল। হৰে গ'লে আৰু মোৰ নগেন দা আপুনি অলপ ক্লান্ত হওক। আপুনি লাইভ আছে, লাইভ কেমেৰাত আছে, আপুনি অলপ ক্লান্ত হওক। ক্লান্ত হৈ বোলে ভালকৈ হৈ যোৱা কথা পাতক। আপোনাৰ কি এইবিলাক হুলীয়া বনাই ৰাখিছে? মানে আৰু কি আৰু বিয়াৰ অৱস্থা নাই, মই কাপোৰ কানি পিন্ধা ভাত দিছোঁ আছোঁ। জেঙিয়াটো কিনি ল'ব, এইটো ইমান হাল্লা কৰিব লাগে। সেইটো আমাৰ পৰম্পৰা বস্তু আছিল না, সেইটো আৰু আমি হৰাব লাগিলে পৰিয়ালে মোক ঘৰৰ পৰা উলিয়াই দিব আৰু একদম ৰাখবাৰ নাই, সেইটো আমাৰ মেইন বস্তু আছে। এনেকুৱা কিবা আছিল নেকি যে বিয়াত গ'লে পিন্ধি যাব লাগিব? নাই আমাৰ সেইটো চবেই পিন্ধিছিল না, আমি সেইটোৱে পিন্ধো আৰু বেলেগ নিপিন্ধো আৰু। ঠিক আছে বাৰু, আপোনালোকে দেখিব হৈছে নগেন দা এতিয়া তামাম খবৰ আছে, তামাম মানে কি ক'ম আৰু। নগেন দা এতিয়া সঁহাৰি লাগে, আপোনালোকে দেখিবলৈ পাইছে, আমাৰ কেমেৰা সন্মুখত আছে নগেন দা। হয় নগেন দা, আপোনালোক ক্লান্ত হৈ পেলাই কথা পাতক আৰু আপোনাৰ জেঙেটোৰ অলপ বিৱৰণ দি দিয়ক। আমাৰ যদি ৰাইজে কেতিয়াবা ক'ৰবাত পায়, আপোনালোকে যাতে দিব পাৰে আৰু। হয় ৰাইজ, মানে কি হৈছে, মোৰ জেঙিয়াটো আছিল মস্ত ৰঙা কালাৰৰ, টিকটিকা ৰাল। আগত দেখি 2টা ফুটা, পাছত দেখি 3টা ফুটা আছিল। সদায় হয় ৰাইজে পায়, সেইটো মোক আৰু দিব লাগে আৰু তাৰপিছত আৰু ক'ব নোৱাৰিম। নগেন দা আপোনালোক ক্লান্ত হওক। নগেন দা, হয় ৰাইজ, আপোনালোকে চাই আছে ফাটাফাটি লাইফৰ পৰ্দাত নগেন দা, মোৰ সৈতে নগেন দা। আৰু আপোনালোকে নগেন দাই জেঙিয়াৰ বিৱৰণ দি দিছে। এতিয়া জেঙিয়াটো কালাৰ আছিল ৰঙা কালাৰ আৰু আগফালে 3টা ফুটা আৰু পাছফালে 2টা ফুটা আছিল। কোনো সদায় ব্যক্তিয়ে যদি জেঙিয়াটো পায়, তলত দিয়া নম্বৰত ডাইল কৰি পেলাই জেঙিয়াটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰে যাতে। আৰু কেমেৰা পাৰ্চন সিংৰাৰ সৈতে মই ভোজৰ খাই ফাটাফাটি লাইফ। ধন্যবাদ। Hope you guys enjoy this video. Please like, share and subscribe. বৰপেটাত কো নমস্কাৰ ৰাইজ, মানে ভিডিঅ' ভাল লাগছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ঘণ্টা বটনটো টিপি দাও। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। Please See you again. share. Bye bye.